হাই ফ্ৰেণ্ডছ, মই মোৰ অন্য এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। লগতে আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। 2022 চনটো আপোনালোকৰ যেনেকৈ গ'ল তাতকৈ যদি বেছি ভালকৈ যায় 2000 আপোনালোকৰ 23 চনটো তাৰে ভগৱানৰ ওচৰত মই কামনা কৰিছোঁ। লগতে মোৰ ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব দেই, চাই থাকিব। মই আজি ঘৰলৈ যাম আৰু কি কৰিলোঁ তাকে দেখাম আৰু। আহি পাই গৈছোঁ এতিয়া ব্ৰিজৰ ওচৰত। একচুৱেলি এইফালে যোৱা পুৰণা গাড়ীবিলাক যে ৰখাই থৈছে, এইটো আচলতে পুৰণা ৰাস্তা আছিলে। এই পুৰণা ৰাস্তাটোদি মানে এতিয়া যাবলৈ নিদিয়ে। এতিয়া আমি এইফালে যাব লগা আছে যে মানে নতুন ৰাস্তাটো মানে কি আৰু এই নতুন দলংখন যিখন মানে আপোনাৰ এইটো কি বুলি কয়, নতুনকৈ যিখন অপেনিং কৰিছিলে, বনাই আছিলে, সেইখনলৈ আমি যাব লাগিব। এতিয়া কি মানে দেখা নাই, চাই ল'ব পাৰিব ভিডিঅ'টোতে। পুৰণা যিখন দলং আছিলে না, সেই দলংখন মানে কি হৈছে এতিয়া ৰিপেয়াৰিং কৰি আছে। এইটো বাইপাছ বনাই আছে না, এইটো আমি মই যোনফালে গৈছোঁ সেইটো ফালে মানে আমি নগাঁও ছাইড যাবলৈ হ'লে বা কলিয়াবৰ এনেকৈ যাবলৈ হ'লে সেই পুৰণা দলংখনলৈ যাব লাগিব। আৰু সেইটো ছাইডৰ পৰা আহি থাকিবলৈ হ'লে আমি এই নতুনখন দি আহি থাকিব লাগিব। কিন্তু এতিয়া মানে সেইটো ৰিপেয়াৰিং কৰি আছে না, সেইকাৰণে মানে কি হ'ব, এতিয়া আমি মই যে গৈ আছোঁ যে মই গৈ থকা ফালটোদি মানে সেইটো ফালে যাব লগা হৈছে। উপায় নাই, সেইফালে ৰিপেয়াৰিং কৰি আছে আৰু কি কৰিব আৰু না। এতিয়া চাওক, আজি মানে কুঁৱলী একচুৱেলি ইমান টাইম হৈ গ'ল, কুঁৱলী পেলাই শেষেই হোৱা নাই। আৰু মই আহি কিনে ৰখিব লগা হৈছে ইয়াত এইখনত মানে কি এই ৰাস্তাটোদি সোমাই যাব পাৰি। এইফালে এতিয়া মোৰ ৰাইট চাইডে এটা ৰাস্তা আছে, এইফালেদি সোমাই যাব পাৰি। এইফালেও ক'ৰবাত পিকনিক খাব যাব পাৰি। আৰু মানে এই গাড়ীখিনি সেই দুখন এল্ট'খনে আৰু এইখনে কথা পাতি আছে, একো আগত জাম চাম নাই, এনেই ৰখি থাকিব লগা আছে। এতিয়া আকৌ যাওঁ আগবাঢ়ি কি হয় বা আগত। কিন্তু আজি মানে একচুৱেলি মানুহ বহুত কম আছে কিন্তু দেই। এনেই আপোনাৰ দেওবাৰ বুলি ক'লে, খানা খোৱা বুলি ক'লে কিমান গাড়ী দেখোঁ, কিন্তু এইবাৰ ইমান দেখা নাই। একচুৱেলি এইবাৰ ইমান বহুত কম আছে। বাৰু যি কি নহওক, গৈ থাকোঁ আৰু আগবাঢ়ি ঘৰৰ পৰা আমি বেছি দূৰ নাই, ব্ৰিজ পাৰ হ'লে আৰু বেছি কিলোমিটাৰ নাই আৰু ঘৰ পাই যাম আৰু। এইকণতে আকৌ ৰখিব লাগিবই। এইকণতে চেক পইণ্ট আছে, এইকণতে ৰখিব লাগিবই। পূৰা ফুল স্পীড যাব নিদিয়ে না, এইকণতে চেক পইণ্টত ৰখিবই লাগিব। এই গাড়ীখন যে ৰখিছোঁ যে দেখিছে, মোৰ লেফ্ট চাইডত চাওক, সেইখন যে গাড়ীখন যে ৰখিছে, এইফালেদি একদম ব্ৰিজলৈ তলত যাব পাৰি। মানে এই তলত যাব পাৰি, এই ব্ৰিজৰ তলেদি গৈ কিনে তাত খানা চানা হয় আৰু মানে কিবা ৰিজৰ্ট এখন নে কি এনেকুৱা এখন আছে। তাতে মানে আপুনি গৈ এনজয় চেনজয় কৰিব পাৰে আজৰি টাইমকণ গৈ পেলাই। এতিয়া তাত মানে খানা চানা পিকনিক চিকনিক সেইফালেই হৈ আছে, মানে মানুহৰ সেইফালেই খাব গৈ আছে পূৰা। এনেকৈ নতুন ব্ৰিজৰ ওপৰত আহি উঠি গ'লোঁ আৰু লাহে লাহে এতিয়া ঘৰলৈ আগবাঢ়ি গৈ থাকোঁ। পাৰি যামগৈ, বেছি দূৰ নাই আৰু। ব্ৰিজ পাৰ হ'লেই হ'ল। ব্ৰিজ পাৰ হৈ মানে কিমান, আপুনি ধৰি লওক না, 3-4 কিলোমিটাৰমান যাব লাগিব আৰু তাৰপিছত গৈ পাই যামগৈ আৰু ঘৰ। বেছি দূৰ নাই। এতিয়া চাওক, ব্ৰিজৰ তলত চাওক না, পানী এইফালে মোৰ লেফ্ট চাইডে চাওক, ব্ৰিজৰ তলত চাওক না, অকণ দেখা পাইছে না, পানী ইমান নাই। খালি বালি বেছি আছে, পানী ইমান নাই। পাইছোঁ অলপ, পানী বেছি নায়েই। ব্ৰিজখন পাৰ হৈ গ'লোঁ। চাওক মানুহ, পিকনিক খোৱা মানুহ। আৰু এখন গাড়ী দেখিছোঁ, সেইটো পিকনিক খাবলৈ যাব। সেইফালে ব্ৰিজৰ তললৈকে যাব সেইটো পিকনিক খাবলৈ। পথাৰলৈ আহিছে। আজি কি আছিলে? 1 জানুৱাৰী ন? এইটো ভিডিঅ' আপলোড কৰোঁতে 2 জানুৱাৰী 3 জানুৱাৰী হৈ যাবগৈ পাৰে। কিন্তু আজি মানে বহুত দিনৰ মূৰত ঘৰলৈ আহিছোঁতো মাৰ লগত। আৰু আমি পথাৰখন ফুৰিবলৈ আহিছোঁ। আৰু লগতে আমি মানে সেই বগৰী খাবলৈ যাম। আপোনালোকৰ চাব, আপোনালোকৰ ফালে বগৰী চগৰী পকিছে নে নাই? আমাৰ আগত ক'ব, মা কৈ দিয়ে, আমাৰ ফালে বগৰী পকিছে, খাই আছে। খাই আছে কুটি কাঁহ চাহ হোৱা নাই? আমি এতিয়া বগৰী খাবলৈ গৈ আছোঁ আৰু। বগৰী খোৱাছত মাক আমি আপোনালোককো চাব, আপোনালোকক খাবলৈ মন গ'লে খাব, একো নাই। যদি পকিছে তেতিয়া খাব আৰু। ক'ত আছে মা বগৰীজোপা? সেইটো কাৰণে না আমি আজি ঘৰতে আজি আমি আইমনক তোকতো ঠেংকেইটা দিলে হ'ল। ব্ৰইলাৰৰ আইমনক ঠেংকেইটা দিলে হ'ব দে। ক'লো মই, তাইক মই ক'লো, তাই কৈছে হ'ব বুলি কৈছে, আহিম বুলি কৈছে। কোনে জানো এতিয়া ভালেই পাইছে নে এতিয়া। হ'ব দে গৈ থাক। বগৰী গছজোপা কোনজোপা নমাই? ধেৰ দূৰত আছে সেই বগৰী গছজোপা। বেলি ফুল নহয়, সেয়া সৰিয়হ ফুলখিনি তাই কৈছে বেলি ফুল। এতিয়া আমি গৈ মাথাউৰি পাম, মাথাই গৈ পেলাই আমি বগৰী খাবলৈ যাম। বগৰী পকিছে নে নাই পকা এতিয়া তাত গৈ দেখা পাম। মায়ে এনেই কোৱা নাই বাৰু, সঁচাকৈ পকিছে চাগে, সেইকাৰণে কৈছে মায়ে খাবলৈ। মাথাউৰি পাই গ'লোঁ।
এতিয়া মাথাৰি পাই ৰাইট চাইডে যাব লাগিব আৰু বগৰী গছজোপা তলত অলপমান আছে দূৰ বেছি দূৰ নাই পামগৈ আৰু বেছি দূৰ নাই এইখন আমাৰ দলনি মাছ হৈছিলে বগৰী গছ কোনজোপা এইজোপা দেউতা ক'ত আছে আমাৰ এইগাল ঢেৰ ছাগলী আছে বহুত দূৰত আছে ছাগলীবিলাক ক'ত খালে খানা বাজাৰ মানুহে খালে মতা দুটা ডাঙৰ যে সেই খাই দুটা আছিলে সেই দুটা খাই কি লাগিলে কেঁচু মোটা এয়া হৈছে মোৰ দেউতা আৰু দেউতাই মানে এই ছাগলীকেইটাক এই বগৰীজোপাত তলত সিহঁতক খুৱাই আছে বগৰী পাত কাটি কাটি সিহঁতক বগৰী পাত খুৱাই খুব ভাল পায় বগৰী তলত পৰি থাকে না সেইবিলাক সিহঁতে খাই পাগলা হৈ থাকে মানে খাবৰ কাৰণে পকিছে বগৰী সোপা মিঠাই নে টেঙা জানো খাই আছোঁ তাকে এইকেইটা আমাৰ ছাগলীকেইটা আৰু আছে ছাগলী বেলেগ বেলেগ আছে যে এটা দুটাকৈ আহি আছে আৰু এই ডাঙৰ ছাগলীডাল দিছে বগা পহু লাগি আছে যে মতা ছাগলী যে তেনেকুৱা আৰু এটা ছাগলী আছে মানে এই ছাগলীটো বেচা কথা কৈছে এই ছাগলীটো বেচিলে বগৰীবিলাক ইমান পকাই নাই দেখোন পকিছে আধা পকা আধা কেঁচা এনেকুৱা টাইপত আছে খাব পৰা হৈছে কেইদিনমান হ'লে খাব পৰা যাব আৰু ইয়াত পকিছে হে বগৰী এয়া এইটো বগৰী চাওক ইয়াক খাবা আৰু জলকীয়া ধনিয়া পাত দি কিনে খুন্দি খুন্দি ক'ত আছা নাখাবি এতিয়া পাহৰিয়ে গলি গাখীৰ খাই বগৰী নাখায় ওপৰত পকি আছে চাবি হাত পুখুৰীত পৰিবিগে বুঢ়ী মাই আহি গ'লে বুঢ়ী মাই এজনী আমাৰ বুঢ়ী মাই বগৰীকেইটা কালাৰ চাওক না কি ধুনীয়া দেখিলে খাওঁ খাওঁ লাগি যাব বগৰী আৰু কাৰ প্ৰিয় কোনোবাই একবাৰ কমেণ্ট কৰি জনাব মানে খুন্দি খায় আৰু জলকীয়া ধনিয়া নিমখ দি খুন্দি খায় সঁচাকৈ কিন্তু বহুত ভাল লাগে দেই কাইজা নালাগছে ন হুলাবি নিব তহঁতক এয়া ওপৰৰ বগৰীকেইটা পুৰা ওপৰৰ বগৰীকেইটা পুৰা পকি আছে আপোনালোকে চিঙাত লাগিছে মই খোৱাত লাগিছো তহঁতিয়ে খা মই নাখাওঁ গাখীৰ খাই আছো সেই এতিয়া তহঁতে এতিয়া গোটা পৰিবি দুটা পৰিবি তহঁতে এই লাহেকে দেউতাই ডাল লৈ এনেকৈ টানি আছে দেখিছে বগৰী ডালটো এয়া ছাগলীকেইটা একদম পূৰা খাবলৈ পাম বুলিকে লগে লগে গৈ আছে মানুহকেইটা একেবাৰে খুব ভাল পাইছে সিহঁতে পকা বগৰীকেইটা খাই খাই খা তহঁতিও খা এইফালে মানে পূৰা বেগত ভৰাই আছে ঘৰলৈ নিব কুটি খাম বগৰী আজিলৈ চিঙা হৈ গ'ল আৰু এইখিনি মানে সেই পিছলৈ থৈ দিছোঁ আৰু পিছত মানে পকিলে ভালকৈ খাবলৈ পাম আৰু মা এইডাল জেৰা খৈডাল ক'ৰবাত চুৰ কৰি আনিছ হা মাংস বনাবলৈ মাংস অকণ সিজিবলৈ লৈ ঘৰৰ পৰা মাৰিলে জেওৰা খৈডাল দেই ৰাতিপুৱা বগৰী আনিলে কেইটামান আৰু আছে সৰহকৈ মাৰিলে কেইটামান মোৰ হাতত দি দিছে এয়া মাংস বনাবলৈ আনিছে
এয়া আমাৰ মায়ে বিজি আছে পুৰা মাংস ধোৱাত ইফালে ভণ্টিয়ে মোবাইলত কিবা চিৰিয়েল নে চিনেমা কিবা চাই আছে তাৰপিছত দেউতা বহি আছে এইটো দেউতা আমাৰ বহি আছে এইখনতে আৰু এই আমাৰ দেহাজনী ইফালে বহি আছে পিয়া লাগে আকৌ পুৰি যাব কিবা পানী পৰিছে চাগে টেপেককে মাছ 80টা মাছ ধৰি থৈছে মায়ে শূন্য ভেলু নাই যে মানে 8টা নহয় 80টা মাছ ধৰি থৈছে শূন্যটো আগফালে আছে শূন্য আছে 80টা মাছ ধৰি থৈছে শূন্য আছে কিন্তু শূন্যটো আগফালে আছে বহি পালে দে বহি দিছিলে ঘৰটো দূৰি আহি পেলাই বাকী মই ঘৰৰ পৰা বাহিৰে আহি পাই গ'লো মানে হেৰি হ'লে আৰু ডিউটিলৈ যাব লগা হ'ল বেছি ভিডিঅ' চিডিঅ' তেনেকৈ বনাবনি নহ'লে আৰু মানে ডিউটিৰ পৰা সেই ৰুমত এতিয়া এয়া আমি ম'ম' খাম ম'ম' এয়া মানে হেৰি পৰ্ক ম'ম' খাম তাৰপিছত এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰিম আৰু যদি ভিডিঅ'টো যদি ভাল লাগিছে চাই লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ বাই বাই